ফজরুদ্দিন আজমল সাহাবে কৈছে যে ধুবুৰী টু ফুলবাৰী ব্ৰিজ এইটো মানে ফাৰ্ষ্টৰ পৰা আহিছে এইটো আপুনি বিষয়ে অকণমান ক'ব নেকি এইটো হ'ব নে এনেই মই এইখিনি বিচাৰিছোঁ বদৰুদ্দিন আজমল দাবী কৰিছে কিন্তু এটাও কাৰ্যকৰী হোৱা নাই কাৰণ তেহেঁতৰ বিজনেছৰ কাৰণে তেহেঁতক ৰাজনীতি কৰিছে ইয়াৰ কাৰণে ৰাইজক মোক জিকাইছে আজি কি কাৰণে জিকাইছে যিহেতু ৰাইজে মানে গম পাইছে বদৰুদ্দিন আজমল তেখেতৰ কাৰণে আজি বিজেপি কোনে আনিছে চৰকাৰে বিজেপি চৰকাৰ AIUDF আনিছে আজি আমি 2005 চনত মই ক'ব পাৰোঁ যে AIUDF গঠন কৰিছে তেহেঁতৰ জাতি নিৰপেক্ষ চলি থকাৰ কাৰণে আজি হিন্দু মানুহক বিজেপি ভোট দি আজি জিকাইছে ইয়াৰ পৰা ক'ব পাৰোঁ আজি বদৰুদ্দিন আজমল ইয়াৰ পৰা আকৌ ক'ব পাৰোঁ যে আজি যিকেইখনে মানে UPPৰ লগত গৈছে বা বিজেপিৰ লগত যি এলায়েন্স আছে সেইবিলাক ৰাইজে গম পাই তেহেঁতক জাংগৰ খাই উঠিছে কাৰণে মোক জিকাইছে আৰু মই ক'ব পাৰোঁ যে দলংৰ কাৰণে বদৰুদ্দিন আজমলে চিঞৰিছিল কিন্তু এইবিলাক কাৰ্যকৰী হোৱা নাই মই এইটো যে আমাৰ অতি সোনকালে সেইখিনি কৰিব লাগে আমি এইটো কাৰ্যকৰী কৰিম যে আমি এইটো আমাৰ লাগিবই আমাৰ সেইখিনি দলঙৰ ওচৰত আমাৰ ৰেল ব্ৰিজো হ'ব লাগিব আমি অকল দলং নহয় সিহঁতৰ লগত ৰেল ব্ৰিজ থাকিব লাগিব